ৰিয়ান পৰাগ অসমৰ প্ৰতিজন ক্ৰিকেট প্ৰেমীৰ নয়নৰ মণি। ৰিয়ান পৰাগ বুলিলে আজি সমগ্ৰ পৃথিৱীয়ে চিনি পায়। আহকচোন আজি সেই ৰিয়ান পৰাগৰ বিষয়ে কিছু কথা জানো। বন্ধুসকল, ৰিয়ান পৰাগৰ জন্ম হৈছিল 2001 চনৰ 10 নৱেম্বৰ তাৰিখে গুৱাহাটীত। তেওঁৰ পিতৃ পৰাগদাস আছিল এজন প্ৰাক্তন ৰাজ্যিক পৰ্যায়ৰ ক্ৰিকেটাৰ, যি অসমৰ হৈ ৰঞ্জী খেলিছিল, আৰু তেওঁৰ মাতৃ মিঠু বৰুৱাও এগৰাকী প্ৰাক্তন সাঁতোৰবিদ আছিল। ৰিয়ান পৰাগ অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰো সম্বন্ধীয় ভাগিন হয়। যিহেতু ৰিয়ানৰ পিতৃ এজন ক্ৰিকেটাৰ আছিল, গতিকে সৰুৰ পৰাই সেই ক্ৰিকেটৰ পৰিৱেশটো পাইছিল আৰু দেউতাকক দেখিয়ে তেওঁ ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত হৈছিল। তেওঁৰ ক্ৰিকেটৰ প্ৰথম গুৰু হ'ল তেওঁৰ পিতৃ। লাহে লাহে ৰিয়ান ডাঙৰ হৈ অহাৰ লগে লগে ক্ৰিকেটৰ প্ৰতি আগ্ৰহ বাঢ়ি গ'ল আৰু খুব কম সময়তে তেওঁ খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিলে। তেওঁৰ এই খেল দেখি তেওঁক 2016-17 ইণ্টাৰষ্টেট টি20 টুৰ্ণামেণ্টৰ বাবে অসমৰ টীমটোত চামিল কৰোৱা হয় আৰু 29 জানুৱাৰী 2017 তাৰিখে তেওঁ প্ৰথম অসমৰ হৈ টি20ত অভিষেক ঘটায়। ইয়াৰ পাছত 2017 চনৰ অক্টোবৰ মাহত 2017 ACC আণ্ডাৰ-19 এছিয়া কাপৰ বাবে তেওঁক ভাৰতীয় টীমটোত চামিল কৰোৱা হয়। ইয়াৰ পাছত 2017 চনত 17 নৱেম্বৰ তাৰিখে অসমৰ হৈ প্ৰথম ৰঞ্জী মেটছত অভিষেক ঘটায়। 2017 চনৰ ডিচেম্বৰ মাহত 2018 চনত অনুষ্ঠিত হ'বলগীয়া আণ্ডাৰ-19 ৱৰ্ল্ড কাপৰ বাবে তেওঁক ভাৰতীয় দলটোত চামিল কৰোৱা হয় আৰু আঘাতৰ বাবে তেওঁ সেই ৱৰ্ল্ড কাপত গোটেইকেইখন খেল খেলিব নোৱাৰিলে যদিও যি দুখন খেল খেলিছিল সেই দুখন খেলত সুন্দৰ প্ৰদৰ্শন কৰি অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল। ইয়াৰ পাছত 2018-19 বিজয় হাজাৰে ট্ৰফীত তেওঁ আছিল অসমৰ হৈ সৰ্বোচ্চ ৰান সংগ্ৰহকাৰী। 2018 চনৰ ডিচেম্বৰ মাহত 2019 চনৰ IPLৰ বাবে তেওঁক নিৰ্ধাৰিত মূল্য 20 লাখত ৰাজস্থান ৰয়েলছে তেওঁলোকৰ টীমত চামিল কৰিছিল আৰু প্ৰথম অৱস্থাত তেওঁ ৰাজস্থান ৰয়েলছৰ মূল প্লেয়িং 11ত খেলিবলৈ সুবিধা পোৱা নাছিল যদিও শেষৰ ফালে 2-3খন মেটছত তেওঁক খেলিবলৈ সুবিধা দিয়া হৈছিল আৰু সেই 2-3খন খেলতে তেওঁ সুন্দৰ খেল প্ৰদৰ্শন কৰি ক্ৰিকেট প্ৰেমীৰ মন আকৰ্ষিত কৰিছিল। IPL ইতিহাসত অৰ্ধশতক অৰ্জন কৰা কনিষ্ঠতম খেলুৱৈ হিচাপে ৰিয়ান পৰাগে গৌৰৱ অৰ্জন কৰিছে। ৰিয়ান পৰাগে এতিয়ালৈ মুঠ 4খন ফাৰ্ষ্ট ক্লাছ মেটছত 167, 15খন লিষ্ট এ খেলত 413 আৰু 16খন টি20 মেটছত 285 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। এজন যুৱ খেলুৱৈ হিচাপে যি কম সময়ৰ ভিতৰতে ৰিয়ান পৰাগে সুন্দৰ খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে, আগন্তুক দিনত যাতে তেওঁ আৰু সুন্দৰ খেল প্ৰদৰ্শন কৰি ভাৰতীয় দলত স্থান পায় তাৰে কামনা কৰিলোঁ আৰু আমাৰ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। এনেকুৱা ধৰণৰ খেলৰ লগত জড়িত ভিডিঅ'বোৰ সদায় পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ।